মুভমেণ্ট জোনলৈ স্বাগতম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ অসমবাসী তথা গুৱাহাটীবাসীসকলৰ নিচেই চিনাকি মন্দিৰটোলৈ। নামটো হ'ল সুক্ৰেশ্বৰ মন্দিৰ বা সুক্ৰেশ্বৰ দেৱালয়। এই মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ নিচেই ওচৰত। এই মন্দিৰটোৰ সন্মুখভাগত মহানগৰখনৰ ঘাইপথটোত অসংখ্য যান বাহনৰ চলাচল দেখিবলৈ পোৱা যায়। ভক্তসকলৰ সুবিধাৰ্থে এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে, যাতে ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ মন্দিৰলৈ অহা যোৱা কৰাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আনহাতে জ্যেষ্ঠ লোকসকলৰ বাবে লিফ্ট মেচিনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত মই মন্দিৰটোৰ ভিতৰলৈ আগবাঢ়ি আহিলোঁ। মন্দিৰৰ ভিতৰৰ ভাগখিনি খুব আহল বহল। বাহিৰৰ পৰা মন্দিৰটোলৈ চালে ইমান আহল বহল বুলি ভবা নাযায়, সেয়েহে ভিতৰলৈ আহি খুব ভাল লাগি গ'ল। পাৰ চৰাইৰ জাকে খাদ্য খাই থকা দৃশ্যই মন্দিৰৰ ভিতৰ চৰাত এক দৃষ্টিনন্দন পৰিৱেশ গঢ়ি উঠিছে। মন্দিৰৰ ভিতৰত সোমায়ে প্ৰথমতে আপুনি জনাৰ্দন মন্দিৰ দেখা পোৱা যাব। ইয়াৰ সন্মুখভাগত দৰ্শনাৰ্থীৰ ভিৰ সদায় দেখা পোৱা যায়। মন্দিৰৰ চৌপাশ খুব পৰিষ্কাৰপূৰ্ণ দেখা গ'ল। ইয়াত এখন মণিকুলাশ্ৰম বৈদিক বিদ্যালয় আছে। এই বৈদিক বিদ্যালয়খনৰ প্ৰাংগণেৰে নিতৌ শ শ দৰ্শনাৰ্থী অহা যোৱা চলি থাকে। তাৰ পিছত এখন জ্যোতিষশাস্ত্ৰবিদ এজনৰ চেম্বাৰ ঘৰ আৰু লগতে মন্দিৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয় দেখা যায়। ইয়াৰ লগতে মন্দিৰৰ পূজাৰীবিলাকৰ বাবে এটি সৰুকৈ ৰুমৰ ব্যৱস্থা কৰা আছে, যাতে তেওঁলোকে আজৰিৰ সময়ত বিশ্ৰাম কৰিব পাৰে। আনহাতে আনফালে এটি দীঘলীয়াকৈ দশকৰ্মগৃহ আছে। মই এই গৃহটিৰ ভিতৰভাগলৈ গৈ থাকোঁ আৰু এই ঘৰটোৰ ভিতৰত গৈ দেখা পালোঁ মৃতকৰ ঘৰৰ মানুহে মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰাদ্ধ কৰা দেখা গৈছে। ইয়াৰে প্ৰায় কিছুমানে শ্ৰাদ্ধ কৰি থকা অৱস্থাত আৰু কিছুমানৰ কাৰ্য সমাপন কৰা দেখা গ'ল। আনটোফালে ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ বাবে বহুকেইটা জিৰণি কোঠাৰ ব্যৱস্থা কৰা আছে, যাতে ভক্ত আৰু দৰ্শনাৰ্থীসকলে কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰে। এই মন্দিৰত অকল পূজা শ্ৰাদ্ধ আদি কাৰ্যত সীমাবদ্ধ নেৰাখি এই পৰিচালনা সমিতিখনে দুখন বিবাহ ভৱন আদি অন্যান্য কাৰ্য সমাপনৰ বাবে ব্যৱস্থা কৰা দেখা গ'ল। ইয়াৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ মোৰ ভিডিঅ'টি চাই থাকিলে উপযুক্ত প্ৰমাণ পাই যাব। তাৰ পিছত মই মন্দিৰৰ পিছপিনে থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ লাহে লাহে গমন কৰিবলৈ ধৰিলোঁ। এয়া হ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃষ্টিনন্দন বিশাল ৰূপ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পূজাৰীৰ মন্ত্ৰধ্বনিৰ সৈতে মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে শুভ্ৰ আকাশৰ নীলাবৰণীয়া ৰঙৰ সমাহাৰৰ চাদৰৰ তলত ধীৰ গতিত বৈ থকা ব্ৰহ্মপুত্ৰ বাঢ়নী পানী ঢৌৰ সতে মই আৰু মোৰ কেমেৰাই তোলা নিৰল নিস্তব্ধৰ সৌন্দৰ্যৰ চলন্ত ছায়াছবিখনিৰ লগত আপোনালোকেও সাক্ষী হৈ ৰ'ল। এই মন্দিৰটো আহোমৰ যুগত নিৰ্মাণ কৰা হৈছিল, কিয়নো ইয়াৰ কীৰ্তিচিহ্নবোৰ দেখিলে গম পোৱা যায় যে এই মন্দিৰৰ নিৰ্মাণ কাৰ্যকাল প্ৰায় 1744 চনৰ পৰা 1751 চনৰ ভিতৰত আহোম ৰজাৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰিব পাৰি। জনাৰ্দন মন্দিৰৰ ঠিক সোঁফালে ওপৰলৈ উঠি গ'লে আপোনালোকে শুক্ৰেশ্বৰ মন্দিৰ পাব। এয়া হৈছে শুক্ৰেশ্বৰ মন্দিৰৰ চৌপাশ। পাহাৰৰ টিলাত অৱস্থিত। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে সঘনাই দৰ্শনাৰ্থী আৰু ভক্তসকলৰ আগমন হৈ থকা দেখা গৈছে। ইয়াত শ্ৰদ্ধালুবোৰক পূজা কৰি থকা অৱস্থাত দেখা গ'ল। এই মন্দিৰত দৈনিক প্ৰায় 250ৰ ওপৰত দৰ্শনাৰ্থী আৰু ভক্তৰ সমাগম হয়, যদিও শিৱৰাত্ৰিৰ দিনাখনত বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰদ্ধালুসকলৰ ভিৰ হোৱা দেখা যায়। শিৱ পুৰাণৰ মতে শিৱৰ মূৰ্তি পূজাতকৈ লিংগ পূজাহে শ্ৰেষ্ঠ। সেয়েহে শিৱৰাত্ৰিৰ দিনা শিৱলিংগটোত দুগ্ধ পানী আৰু সুগন্ধি তেলেৰে ধুৱাই ভক্তই মনোবাঞ্ছা পূৰ্ণৰ কামনা কৰে। অতি শীঘ্ৰে লগ পাম
মোৰ পৰৱৰ্তী খণ্ডত। ধন্যবাদ।